আজিৰ এই নাৰ্চাৰীখনলৈ আচলতে মই ফুল কিনিব আহিছোঁ। এয়া অষ্ট্ৰেলিয়ান পাইন, চাই গছ, এইটো তগৰ, এইটো হেছ, এইবিলাক এৰালিয়া। আহি পেলাই কাকাজনৰ লগত অলপ আপুনি এইবিলাক অকলে কৰে ন? এই নাৰ্চাৰীখন কিমান বছৰ হ'ল? 40 বছৰমান হ'ল। এইখন কৰিয়ে আপোনাৰ সংসাৰ চলি আছে? কিমান মাটি আছে এই ঘৰখনত? আসসালামু আলাইকুম, নমস্কাৰ। সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ খাদিজাজ ব্লগৰ আন এটি ভিডিঅ'লৈ। আজি মই এতিয়া বৰ্তমান ধুবুৰী জিলাৰ পোকালাগি চিনিয়ৰ মাদ্ৰাছাত উপস্থিত আছোঁ। এই মাদ্ৰাছাখনৰ কাষতে এখন ঘৰত সৰু সুৰাকৈ এখন নাৰ্চাৰী গঢ়ি তুলিছে। নিজে থকা ঘৰখনতে কেনেদৰে এখন সৰু সুৰা নাৰ্চাৰী গঢ়ি তুলি সেই নাৰ্চাৰীৰ উপাৰ্জনেৰে নিজৰ ঘৰখন চলি আছে। নিবনুৱাৰে ভৰি পৰা আমাৰ এই দেশখনত এনেদৰে যে সৰু সুৰা এখন নাৰ্চাৰী গঢ়ি তুলি নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে, সেই নিদৰ্শন দাঙি ধৰিছে এই সৰু সুৰা নাৰ্চাৰী গঢ়ি তোলা মানুহজনে। কিছুমানৰ বহুত বিঘা মাটিও এনেই পৰি থাকোঁতে নিবনুৱা হৈ ঘৰত বহি থাকে। তেনে ক্ষেত্ৰত এইজন কৃষক বুলিয়ে ক'ব পাৰি। আধা বিঘা মাটিৰ ঘৰখনত নিজেও থাকে। তেখেতৰ 7-8জন ফেমিলি মেম্বাৰে সেই আধা বিঘাৰ ঘৰখনত থাকে আৰু সেই ঘৰখনত কি ধুনীয়াকৈ পৰিপাটিকৈ নিজেও থাকে। আৰু ঘৰৰ বাকী অংশখিনিত কি গছ নাই, চব ফুল গছৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰজাতিৰ নেমু টেঙা গছ, কমলা গছ, বিভিন্ন প্ৰজাতিৰ তামোল গছ ইত্যাদি কৰি চব গছ তেখেতে আটক ধুনীয়াকৈ ৰুই থৈ দিছে। বলক তেখেতৰ নাৰ্চাৰীখনলৈ যাওঁ। এয়া আহি পালোঁ তেখেতৰ ঘৰখনত। এতিয়া প্ৰৱেশ দুৱাৰেদি আমি ঘৰখনত প্ৰৱেশ কৰিলোঁ। এই সৰু সৰু গছবিলাক যে দেখিছে, এইবিলাক ডাঙৰ গছৰ পৰা কাটি আনি বেলেগকৈ এই প্লাষ্টিকত আকৌ গছ ৰুইছে। এইটো কি নাম? ৰংগন, তগৰ, দেচিনা বুলি কৈছে, মই ইমান নাম নাজানো। কি গছ নাই, চব প্ৰজাতিৰ গছ ফুল ইয়াত পাব। এইবিলাক মচন্দা, এয়া চাওক, এটা মচন্দা তেখেতে কিমান 50 টকা 100 টকাত বিক্ৰী কৰিব পাৰিব। এইবিলাক যেতিয়া ডাঙৰ হ'ব ধুনীয়াকৈ কিন্তু পৰিপাটিকৈ সজাই পেলাই এই সৰু ঘৰখনতে তেখেতে এখন ক্ষুদ্ৰ উদ্যোগ বুলি ক'ব পাৰি। যি সময়ত আমাৰ অসমত সেউজীয়া বননি কাটি ধ্বংস কৰি দিছে, সেই সময়তে তেখেতৰ ইমান ধুনীয়া প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব পাৰি। তেখেতে আমাৰ 10জনৰ কাৰণে প্ৰেৰণা হওক। ইয়াত কি কৰিছে? নিমৰ পুলি। নিমৰ পুলি বৰষুণ দি থাকে যে, সেইকাৰণে এনেকৈ প্লাষ্টিক দি ঘৰৰ নিচিনাকৈ বনাই দিছে। ইফালে আছে এইবিলাক কি নেমু টেঙা, এইটো ফুলৰ পৰা কাটি কাটি বহুত কেইডাল ওলাব। এইবিলাক নেমু টেঙাৰ বিভিন্ন প্ৰজাতি ইয়াত লোকেল আছে, হাইব্ৰিড আছে। আৰু এইবিলাক মধুৰি আম, মধুৰিৰ পুলি। এইবিলাক কি কয় কাকা? চাৰিগাছ বুলি কৈছে। বহুত ডাঙৰ ডাঙৰ হয় এইবিলাক, চিনাৰী। আৰু এয়া নাৰিকল গছ ন? নাৰিকলটো কি হাইব্ৰিড না লোকেল? হাইব্ৰিড। এয়া পাইন। ৱাও, ইমান ধুনীয়া। কি পানী, অষ্ট্ৰেলিয়ান পাইন না কি পাইন বুলি কয়? অষ্ট্ৰেলিয়ান। এইবিলাক শ্বিলঙত বহুত, ৰাস্তাৰ কাষেদি বহুত দেখে। এইটো কি? চিনাৰী গছ। পাইন দুটা প্ৰজাতিৰ আছে, এইটো এটা পাইন, এইটো এটা তগৰ। ইয়াৰ পৰাও কিন্তু বহুত কেইডাল ওলাব। অলপ অলপকৈ কাটি এটা এটা টাবত ভৰাই থ'ব, তাৰ পৰা বেলেগ এটা গছ ওলাব। এইবিলাক বিভিন্ন প্ৰজাতিৰ ফুল, কি ফুল নাই ইয়াত। কিন্তু এটা দুৰ্ভাগ্যৰ বিষয় কি গাঁও অঞ্চলত এইবিলাক বেছি নচলে।
সেইকাৰণে এই কাকাই বহুত পৰিশ্ৰম কৰি তাৰমানে কষ্টৰ ফল সিমান নাপায়। এইবিলাক চব হাইব্ৰিড ডালিম। ইমান ধুনীয়াকৈ এই ডাঙৰ গছৰ পৰা কাটি কাটি আনি সৰুকৈ দিছে। বিভিন্ন প্ৰজাতিৰ অমিতাৰ পুলি ইয়াত। আৰু ইয়াত আছে আম গছ, লিচু গছ, এয়া লিচু গছ, এয়া হাইব্ৰিড আম গছ। ইয়াত আছে তেজপাত, ইয়াত আছে বগৰী গছ, প্ৰজাতিৰ কাঠ গছ, চেগুন, গামাৰি ইত্যাদি কৰি বহুত প্ৰজাতিৰ কাঠ গছ। এয়া আম গছ, ধুনীয়া ফুল, এজিলিয়া বুলি কয়। সেইফালেদি তামোলৰ পুলি ন, চাওক কিমান পুলি দিছে। কি তামোল আছে কাকা? ইয়াত আছে ইণ্ডিয়ান আৰু বাংলাদেশী তামোল। বাংলাদেশী তামোলবিলাক সোনকালে লাগে ন, বহুত তামোল আছে। আৰু চাইডে চাইডে ডাঙৰ ডাঙৰ ফুল গছ, ইমান ধুনীয়া ৰঙা ৰঙা ফুল। এইফালে আছে মধুৰিআম গছ, মধুৰিৰ পুলি চব। এইবিলাক কি কাকা? এইবিলাক চব কাঠ গছ। এইবিলাক কি কাকা? এইবিলাক হ'ল লেটেকুৰ পুলি, বহুত আছে কিন্তু ইয়াত। এইটো এটা মচন্দা গছ, ইয়াৰ পৰা তাৰমানে কাটি কাটি বহুত কেইডাল ৰুইছে। কিমানটা ওলাইছে এটা গছৰ পৰা কাকা? এই সৰু গছটোৰ পৰা যদি 150 পুলি ৰুব পাৰে তেতিয়াহ'লে ভাবক, আৰু ডাবুল হ'ব। 1 বছৰত এনেকৈ কাটাৰ পিছতো 1 বছৰৰ পিছত বোলে ডাবুল হ'ব। মচন্দাৰ দামটো আমি সকলোৱে জানো, মচন্দাৰ দাম 100-150 এনেকুৱাই। চাৰিওফালে গ্ৰীণ আৰু গ্ৰীণ, চিৰসেউজীয়া। আৰু এইবিলাক নাৰিকল গছ ন, এইবিলাক কি হাইব্ৰিড নে লোকেল? এটা নাৰিকলত কিমান দাম? তেতিয়াহ'লে ভাবক অলপখিনি ঠাইতে কিমান নাৰিকল ৰুইছে। এটা যদি 150-200 হয়, নাৰিকলৰ পুলি কিমান আছে? 1000 মান আছে। তেতিয়াহ'লে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে 100টা পুলি যদি 150-200কে বিক্ৰী কৰিব পাৰে তেতিয়াহ'লে 1.5 লাখ-2 লাখ টকা আৰামত পাই যাব। এইবিলাকো কিন্তু চিনাৰী গছ, এইবিলাক লাইনকৈ ৰুই দিলে বিৰাট ভাল লাগে। কিন্তু মই কেইটামান ৰুই দিছোঁ, ইমান জোপোহা হৈছে নহয়, ভাল লাগে দেখিবলৈ। এইবিলাক বাংলাদেশী, এইবিলাক সোনকালে আহে ন, সৰু গছতে ফল লাগে। আৰু তামোলটো বহুত ভাল। এইটো কি? কেমেলিয়া। এই গছটোৰ পৰাও বহুত কেইডাল কাটি কাটি ৰুব। এই ডাঙৰ থোজা গছটো যে দেখা পাইছে, ইয়াৰ পৰাও কিন্তু কাকাই কাটিং কৰে। এডাল থোজাতে কিন্তু 200-250কে লয়। তেতিয়াহ'লে ভাবক এটা গছৰ পৰা কিমান টকা ইনকাম কৰে। আজি মই আহোঁতে কাকাই এই গছবিলাক কাটি আছিল। এইবিলাক সৰু সৰুকৈ এটা এটাকৈ কাটিং কৰিব। আপুনি এইবিলাক অকলে কৰে ন? আমি আৰু আমাৰ মানে আপোনাৰ কাকি হয়। অঁ, দুইজনেই কৰে। এই নাৰ্চাৰীখন কিমান বছৰ হ'ল? 40 বছৰমান হ'ল। অঁ, বহুত দিন ধৰি কৰি আছে ন? এইখন কৰিয়ে আপোনাৰ সংসাৰ চলি আছে? আমাৰ খেতি মাটি নাই। কিমান মাটি আছে এই ঘৰখনত? 1/2 বিঘা আছে। 1/2 বিঘা। আপোনাৰ ল'ৰা ছোৱালী? ছোৱালী হৈছে 4জন, আৰু আমি বুঢ়া বুঢ়ী 2জন, ল'ৰা আছে 1জন। অঁ, 7জন ফেমিলি মেম্বাৰ। এই 7জন ফেমিলি মেম্বাৰ থাকিও এই 1/2 বিঘা মাটিত আপুনি 40 বছৰৰ পৰা এই সৰু সুৰা নাৰ্চাৰীখন গঢ়ি তুলিছে ন? সেইটোৰ পৰা আমাৰ মানে সংসাৰ। ইয়াৰ পৰা ভালকেই চলি আছে, একোতো অসুবিধা হোৱা নাই? আমি চব ভালেই চলি আছে। ঘৰ দুৱাৰ বনাইছোঁ, বাউণ্ডাৰী চাউণ্ডাৰী কৰিছোঁ, ইয়াৰ পৰাই কৰিছোঁ। তেতিয়াহ'লে আপুনি কওক যে আপোনাৰ দৰে এনেকুৱা 1/2 বিঘা মাটি যাৰ আছে, এনেকৈ উদ্যোগ এখন গঢ়ি তুলিব পাৰে? যাৰ মাটি আছে তেওঁ কিয় নোৱাৰিব? যদি কষ্ট কৰে, পৰিশ্ৰম কৰে, পাৰিব। নিজৰ হাত ইচ্ছা লাগিব, কষ্ট পৰিশ্ৰম কৰিলে যিকোনো কাম সম্ভৱ হয়। কিছুমান মানুহ আছে 10 বিঘা 20 বিঘা মান
জমি আছে খেতি নকৰে এনে খেতি কৰিলেও বছৰত এবাৰ কৰে হয় ইমান কষ্ট ক'ত হ'ব নহ'ব না কিন্তু আমাৰ নিচিনা নকৰে কৰিলে কিন্তু নিবনুৱা হৈ বহি থাকিব নালাগে বা বাহিৰত যাব নালাগে নালাগে বেলেগ জেগাত ঘৰতে 2জন 3জন 4জন মানুহ খটাব পাৰিম হাজিৰা ইয়াতে হৈ যাব এতিয়া আপুনি এনেকুৱা হৈ উঠিছে যে আপুনি আৰু 2-3জন হাজিৰা ৰাখিব পৰা হৈ গৈছে ন ৰাখো মাজে মাজে ৰাখো যেতিয়া মানে আমাৰ কামটো বেছি জুলুম হৈ যায় তেতিয়া আমি ৰাখিবই লাগিব আৰু তেতিয়াহ'লে এই লকডাউনৰ সময়ত মানুহে ঘৰত থাকি কাম নাপায় মানুহে কিছুমান বেয়া কাম কৰি আছে চুৰ ডকাইতি কৰি আছে কাম নাপায় বোলে তেতিয়াহ'লে কওক মানুহৰ উদ্দেশ্যে কিবা কওক যে যাৰ বহুত মাটি এনেই পৰি আছে এনেই পৰি থকাতকৈ এনেকুৱা কিবা এটা সৰু সুৰা উদ্যোগ গঢ়ি তোলক লাহে লাহে এদিন ডাঙৰ হৈ যাব আপুনি অলপ কওক মানুহৰ কাৰণে পৰিশ্ৰম নকৰে কাম চাই পেলাই সিহঁতৰ মানে ভয় খায় কিন্তু কাম কৰিলে ভাতৰ অভাৱ কেতিয়া নহয় বাহিৰত যাব নালাগে এই দিল্লী বম্বে অৰুণাচল এইবিলাকত যাব নালাগে বাহিৰত গ'লে কিমান কষ্ট লকডাউনৰ সময়ত কিমান হাৰাশাস্তি মাৰ ধৰ কৰে ঘৰৰ পৰিয়ালটো কেনেকৈ চলি আছে কেনেকৈ চলি আছে বহুত কষ্ট হয় আজি বৰ্তমান সময়ততো আৰু বেছি ৰিস্ক বাহিৰত যোৱা ন কিছুমান মক মাৰি পেলাই কিছুমানক মাৰ ধৰ কৰে আধা মৰা কৰে তেতিয়াহ'লে যাৰ 10 বিঘা 15 বিঘা 20 বিঘা বাদে দিয়ক যাৰ 1 বিঘা মাটি হাতত আছে সিও এনেকুৱা সৰু সুৰা নাৰ্চাৰী এখন গঢ়ি তুলি নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে আমিতো আধা বিঘা জমি কিনি লৈছোঁ কিন্তু মানুহবিলাক কয় সেই আধা বিঘা জমি কিনি লৈছে কিন্তু সেই হাৰে পইচা উঠাই লয় আমি মেহনত কৰি উঠাই লৈছোঁ সেইটো হাৰে কি নিজৰ পৰিশ্ৰম কৰিহে উঠাইছে আমি জমি কিনি পেলাই আমি কেনে পতি ৰাখি আমি ইয়াতে ঘৰেও বনাইছোঁ পৰিয়ালটো চলাই আছোঁ নিজে চলি আছোঁ নিজে আত্মনিৰ্ভৰশীল এজন ব্যক্তি আৰু বেলেগ মানুহৰ সুবিধাও হৈ আছে গাড়ী আছে লগাই আছে গছৰ পুলি লৈ আছে লগাই আছে ইহঁতৰ মানে আৰু ভাল পাইছে মানুহ আহি পেলাই খুব ভাল কথা কয় আৰু আপুনি যে এনেকৈ বহুত কষ্ট কৰি এইবিলাক কৰি আছে তাৰ কষ্টৰ ফল পায়নে আমি পাওঁ পায় ন কষ্ট কৰি তাৰমানে নিজে এটা আত্মসন্তুষ্টি পায় যে কষ্ট কৰি ফল পাইছোঁ আমি কষ্ট কৰিছোঁ আমি ফল পাইছোঁ সেইটোৱে আৰু যদি টাউন এলেকাত থাকিলেহেঁতেন আৰু বেছি পালেহেঁতেন তাৰমানে কিছুমানে নাজানেও যে ইয়াত আপুনি এখন নাৰ্চাৰী গঢ়ি তুলিছে বজাৰে যায় নাৰ্চাৰীখনৰ এটা নাম দিছেনে নাম মানে মোৰ নাম যিটো সেইটোৱেই আছে হানি পালিছে আপুনি এটা কাম কৰিব পাৰে আপোনাৰ নাম দিয়ে এটা নাৰ্চাৰী এটা বেনাৰ বনাই ধুনীয়াকৈ ঘৰৰ সন্মুখত আঁৰি দিব পাৰে তেতিয়া আৰু ভাল হ'ব মানুহে গম পোৱাটো সুবিধা হ'ব আজিকালি তাৰমানে গাঁও অঞ্চলতো মানুহে ফুলৰ প্ৰতি বহুত ইণ্টাৰেষ্টেড হৈছে যিকোনো এখন ঘৰত ফুলৰ বাগিচা এখন সৰু সুৰা থাকেই তাৰমানে যিসকলে অলপ বিলাসী হিচাপে বসবাস কৰে ফুলৰ মৰ্মটো গম পায় বুজি পায় কিন্তু আমাৰ মূৰ্খ মানুহবিলাকতো গম নাপায় বুজি নাপায় ইহঁতৰ ভালো নাপায় কৰিব নিবিচাৰে কি কৰি আছে কিন্তু যিসকলৰ এখন সৰু সুৰা ভাল ঘৰ আছে সেইসকলে বিচাৰে যে আমাৰ ঘৰৰ সন্মুখত এখন ফুলৰ বাগিচা থাকক আৰু ফুলৰ বাগিচা থাকিলেতো ফুল লাগিবই আৰু সেইসকলে আপোনাৰ ওচৰত আহে আপোনাৰ কি ভৱিষ্যত পৰিকল্পনা কিবা আছেনে যে আৰু মাটি চাটি লৈ কিবা নাৰ্চাৰীখন বঢ়াব বিচাৰে নেকি মানে মাটি চাটি পালে ল'লো হয় কিন্তু পোৱা নাই কাৰণে লোৱা নাই মাটি চাটি পালে ঘৰখন তাত নি ইয়াত গোটেইখিনি নাৰ্চাৰী বনালেহেঁতেন জাগা সৰু হৈ গৈছে বহুত সৰু থকা খোৱা ইয়াত আপোনাৰ ঘৰ কেইখন 3-4খন ঘৰ বাথৰুম লেট্ৰিন তাৰপিছত দমকল ইয়াতে আপোনাৰ বহুত জাগা গুচি গৈছে চোতাল এখন বহুত জাগা গুচি গৈছে নহ'লে আপুনি আৰু বহুত ডাঙৰ কৰিব পাৰিলেহেঁতেন ঠিক আছে ধন্যবাদ আপোনাক আপোনাৰ কথাবিলাক শুনি মোৰ ভাল লাগিল আশা কৰোঁ আপোনাৰ এই কথাত 10জনে উপকৃত হ'ব 10জন যুৱকে আপোনাৰ এই পদক্ষেপক সেইসকলৰ আদৰ্শ হিচাপে ল'ব আজিৰ এই নাৰ্চাৰীখনলৈ আচলতে মই ফুল কিনিব আহিছোঁ
আহি ইয়াৰ অ'নাৰজনৰ লগত অলপ কথা পাতিলোঁ আৰু আশা কৰোঁ এই কাকাজনৰ আদৰ্শৰে আমাৰ সমাজৰ 10জনে যাতে এনেকুৱা নাৰ্চাৰী এখন গঢ়ি তুলি স্বাৱলম্বী হয়, আত্মনিৰ্ভৰশীল হয়, এয়া আশা কৰিলোঁ। তেতিয়াহ'লে বলক চাওঁ মই কি ফুল নিওঁ। ইয়াৰ কি নাম? চাই গছ। ইয়াৰ পৰা এটা ল'লোঁ আৰু ল'লোঁ এয়া অষ্ট্ৰেলিয়ান পাইন দুটা ল'লোঁ। এইবিলাক কি বুলি কয়? এইবিলাক দিয়ক। এৰিলিয়া এইবিলাক লওঁ। জলকীয়া। চ' গাইজ এতিয়া ঘৰ আহি পালোঁ। এতিয়া আবেলি 5টা বাজিছে। ঘৰ আহি পালোঁ, কেইটামান ফুল লৈ আহিলোঁ আৰু বাকীকেইটা মোক আনি দি যাব বুলি কৈছে। তো ভালে লাগিল। ভিডিঅ'টো কেনেকুৱা লাগিল মোক কিন্তু কমেণ্ট ছেকশ্যনত জনাবলৈ একদম নাপাহৰিব। মোৰ লগত থাকিব, মোক উৎসাহ উদ্দীপনা দি থাকিব। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে য'তে আছে ভালে থাকিব, সুস্থ থাকিব। বাই, আই লাভ ইউ।